Hello everyone, good morning. Welcome back to my YouTube channel. আজি হৈছে সানডে আৰু সানডেৰ কাৰণে মই যাবলৈ লৈছো আমাৰ পথাৰলৈ আৰু পথাৰত এই কাৰণে যাব লৈছো আমাৰ ঘৰত সৰিয়হৰ খেতি কৰিছিল আৰু খেতিখিনি আজি এতিয়া উঠাব হৈছে মানে সেই কাৰণে মইও যাম সৰিয়হখিনি উঠাবৰ কাৰণে আৰু মাহঁতো গৈছে আৰু বৰমাহঁত তেনেকৈ গৈছে বহুতখিনি মানুহ তো মইও যাম বলক তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি গাইছ আমি পালোহি পথাৰ চাওঁ কামত লাগি আছে সকলোৱে ইয়াত চাওক আমাৰ সৰিয়হৰ গছ আমাৰ কামত লাগি আছে আৰু আজি ৰ'দ নাই কাৰণে ভাল হৈছে বাৰু কৰিবৰ কাৰণে এতিয়া অলপ ৰেষ্ট কৰিছে এতিয়া দুপৰীয়া হ'ল আৰু সেইকাৰণে আমি ঘৰৰ পৰা লৈ আহিছিলোঁ আৰু এতিয়া খাই লৈছোঁ আৰু এইফালে বগৰী আমাৰ খুৰীয়ে খাই আছে এতিয়া মই তুলি আছোঁ সৰিয়হ আমাৰ এতিয়া এয়া উঘলি হৈছে আৰু বেছি নাই এফালে চাওক কিমানখিনি উঘলিলোঁ আজিৰ দিনটোত আজিৰ দিনটোৰ ভিতৰত এই গোটেইখিনি উঘালি দিলোঁ আৰু এতিয়া উঠাই খোৱাৰ পাছত যামগৈ আৰু বেছি সময় নাই আৰু অলপ আছে মাজতে সেইখিনি হ'লে আমি যামগৈ আৰু এইখিনি কেঁচা হৈ আছে এদিন পাছত উঠাবহি লাগিব আমাৰ এতিয়া সৰু তুলি হৈ গ'ল আৰু এতিয়া খাবলৈ লৈছোঁ চাহ গাখীৰৰ চাহ আৰু চিংৰা খাব লৈছোঁ আমি খাই লৈ ঘৰত যাওঁ আৰু আমাৰ মইনা তাইকো লৈ আহিছিলোঁ পথাৰলৈ তাইকো লৈ যাব লাগে যে সেইকাৰণে কেনেকৈ আছে চাওকচোন তাতে ছাগলী গৰু মুৰ্গীও থাকে চাওক মুৰ্গী আছে তেনেকৈ ৰেডি থৈছে যে আৰু এয়া মাহঁত গৈ আছে আমি পথাৰৰ পৰা আহি থাকোঁতে চাওক তেতেলী ৰাস্তাতে পালোঁ গছ এজোপা কটা হৈ আছিলে আৰু গছজোপাত বহুত ডাঙৰ ডাঙৰ তেতেলী লগা আছিলে আৰু মই সেইকাৰণে ৰখি কিনে বেগটোতে আধা মোনা কৰি ভৰাই লৈ আহিছোঁ তেতেলী এইখিনি আচাৰ বনাব লাগিব